हाय हेलो नमस्कार। আজি আমি যাব ওলাইছো মা কামাখ্যা দৰ্শন কৰিবলৈ। বলক আজি ভিডিঅ'টো আৰম্ভ কৰো একেলগে। আৰু এয়া হৈছে কামাখ্যা মন্দিৰত যোৱা গেটখন। প্ৰথমখন গেট হয় এইখন মন্দিৰলৈ যোৱা। এতিয়া আমি সোমালো গেটৰ ভিতৰত। এয়া গৈ আছো। প্ৰায় 5 মান বজাতে অহা কথা আছিলে, এতিয়া 7টা 7:30 মান হ'ল বাৰু। গৈ আছো বলক, দেখাম গোটেইখিনি দেখাম আপোনালোকক। চাই থাকিব ভিডিঅ'টো। বাহিৰৰ ভিউটো চাওকচোন, বহুতে বেছি ধুনীয়া লাগিছে। মন্দিৰ আহি পালো। ইয়াতে ধূপ চাকি লৈ ল'ম। আৰু আপোনালোক সকলোৱে মহাদেৱ আৰু সতী দেৱীৰ কাহিনীটোতো জানেই, ময়ো অকণমান কৈ দিম বাৰু। সতী দেৱীয়ে নিজৰ দেউতাকৰ ব্যৱহাৰত অপমানিত হৈ নিজৰ শৰীৰটো যেতিয়া জুইত জাহ দিছিলে আৰু তেতিয়া মহাদেৱে খঙত অগ্নিশৰ্মা হৈ তেখেতৰ গোটেই শৰীৰটো লৈ বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰোতে তেখেতৰ যোনি অংগটো ইয়াতে পৰিছিলে মানে। আৰু সেইকাৰণে ইয়াতে অম্বুবাচী মেলা পতা হয় আৰু সেইবাবে মন্দিৰটো বিশ্ববিখ্যাত। আৰু এতিয়া ইয়াত চাকি ধূপ জ্বলোৱা হ'ল, পূজা দিয়া হৈ গ'ল বাৰু। এতিয়া আপোনালোকক দেখাই আছো বাহিৰৰ পৰিৱেশটো। খুবেই বেছি ভাল লাগিল মাৰ দৰ্শন কৰা হ'ল। ফাইনেলি আমি মা কামাখ্যা দৰ্শন কৰা হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ বলক। গোটেইখিনি কাম ভালদৰে হৈ গ'ল, এতিয়া আমি ওলাই দিওঁ, গৈ থাকোঁ বলক। বাহিৰখন চাওকচোন, কি ধুনীয়া লাগিছে, চাৰিওফালে সেউজীয়া পৰিৱেশ। আজিৰ ভিডিঅ'টো এইখিনি আছিলে। যদিহে আজিৰ ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ। বাই বাই।